আজি আমি সালবাৰী সাব ডিভিজনৰ আন্ডাৰত আঞ্চলিক আবছুৰ পৰা আমি এটা প্ৰেছ মিট দিছোঁ। এই প্ৰেছ মিট দিয়াৰ উদ্দেশ্য হ'ল আজি আমি সালবাৰী সাব ডিভিজনৰ আমাৰ সন্মানীয় SDO চিভিল ছাৰক আমি এটা মেমৰেণ্ডাম দিছোঁ। মেমৰেণ্ডাম দিয়াৰ উদ্দেশ্যটো হ'ল আহি থকা সম্পূৰ্ণ পূজাত এটা জুৱা বিৰোধী সমাজ বিৰোধী কাম যি কাৰ্যকলাপ চলে সেইটো সম্পূৰ্ণভাৱে বন্ধ হ'ব লাগে। ইয়াৰ কাৰণে আজি আমি সালবাৰী সাব ডিভিজনৰ SDO চিভিল ছাৰক আমি এটা মেমৰেণ্ডাম দিয়া হৈছে। পূজা কমিটি যদি জোৱা দিয়ে ইয়াৰ বিষয়ে একশ্যন ল'ব। আগন্তুক দিনক যদি আমাৰ যিখিনি উদ্দেশ্য মেমৰেণ্ডাম দিয়াৰ বা আমাৰ যি কামৰ উদ্দেশ্য এইটো যদি সফল নহয়, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মনোবলেভাৱে সমাজখন এটা ভাল দিশে লৈ যোৱাৰ কাৰণে তেখেতসকলে আইনটো হাতত লৈ তেখেতসকলে সমাজ বিৰোধী কামৰ কাৰণে যিখিনি ব্যক্তিসকলে কাম কৰি আছে তেখেতসকলৰ ওপৰত পুলিচ প্ৰশাসনক আমি ইনিচিয়েটিভ ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু আহি থকা সময়ত যদি পুলিচ প্ৰশাসনে এইটো কাম সমাজ বিৰোধী কামটো যদি বন্ধ কৰাৰ কাৰণে কোনো যদি ইনিচিয়েটিভ নলয়, তাৰ কাৰণে আমি অনাগত দিনত আমি বিভিন্ন কাৰ্যসূচী ল'ম। যেনে আমি ধৰ্ণা প্ৰগ্ৰাম ল'ম, নহ'লে আমি খানা খেৰো এটা প্ৰগ্ৰাম আমি ল'ম বুলি আজি আমাৰ কৰ্মকৰ্তাৰ লগত আমাৰ কিবা হৈছে ডিছকাশ্যন হৈছে। তাৰ কাৰণে আমি আহ্বান জনাইছোঁ যে পুলিচ প্ৰশাসনে আমাক সহায় কৰক, আমাৰ সমাজখন আগুৱাই যোৱাৰ কাৰণে তেওঁলোকে অলপ আমাক হেল্প দিয়ক। তাৰ কাৰণে আমি তেখেতসকললৈ আহ্বান থাকে।